Hello guys, মই porokha আপোনালোক সকলোকে মোৰ ইউনিটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি একেবাৰে ৰেইনকোট পিন্ধি ভিডিঅ' কৰিছো। আজি আসলে আমি এফালে যাব ওলাইছো, ঘৰত ষ্টাৰ্ট কৰিবলৈ নহল কাৰণ বিৰাট বৰষুণ, তেনেকৈ ওলাই অহাৰ অলপ দেৰি হৈ গ'ল আৰু ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দিছে যে ওলাবই পৰা নাই। সেইবাবে ভাবিলো ৰাস্তাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া আমি ৰাস্তা মাজৰ পাইছোহি, ৰখিলৈ একেবাৰে ভিডিঅ' ষ্টাৰ্ট কৰিছো আৰু এতিয়া আৰু যাব লাগিব বহুত 1 ঘণ্টামান লাগিব। আজি আমি গৈ আছো বা ঘৰলৈ। আজি বা ল'ৰাটোৰ বাৰ্থডে আছে, গতিকে নগ'লে নহয়, সেইবাবে বৰষুণ দিলেও তেনেকৈ ওলাই গৈছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি গৈ আছোঁ বাইপাছে। ধুনীয়া পৰিৱেশ, একদম সেউজীয়া সকলোবোৰ হৈ পৰিছে। বৰষুণ দিলে কাৰণে বেছি ধুনীয়া হৈ পৰিলে পৰিৱেশটো। অকণমান মুকলি কৰিছে বতৰটো, সেইবাবে বেছি ভাল লাগিছে। আৰু এতিয়া আমি পালোহি জগন্নাথ মন্দিৰ। বাহিৰৰ পৰা পৰিৱেশটো খুব ধুনীয়া লাগে, তাতে আজি বতৰটো অলপ ডাৱৰীয়া আছিল বাবে, আৰু লগতে ঠাইখিনিও মোৰ খুব প্ৰিয়। আৰু এইখন পালোহি আমি ওচৰতে থকা খনিকৰ পাৰ্কখন। আৰু এতিয়া আমি পাই গ'লোহি বজাৰ। ভাবিছোঁ অলপ ৰৈ কিবাকিবি অলপ কিনি লওঁ। এতিয়া আমি বজাৰ কৰিলোঁ। একো বজাৰখনৰ নাম নাজানো, কিন্তু কি ল'লোঁ খাবলৈ, বেটাটোৱে খাবলৈ আৰু বা ঘৰলৈ নিবলৈ সৰু সুৰাকৈ কিবাকিবি অলপ লৈ ল'লোঁ। এতিয়া আকৌ যাম আমি। তিতি আহিছে। এতিয়া আমি পালোহি, এখন কি দলং আছিলে, খামটিঘাট দলং। ভাবিলোঁ ফটো দুকপিমান মাৰি লওঁ। আহি আমি বাঘৰ পাই গ'লোহি। পাওঁতে আমাৰ 3:30 মানেই বাজিলে, আৰু ৰুমটো সজোৱা নাছিল বাবে ভণ্টিহঁতৰ লগত আমি অলপ ৰুমটো ধুনীয়া কৰিলোঁ। আৰু লগতে আজি আমাৰ বাৰ্থডে বয়। আমাৰ বাৰ্থডে বয়, হেপী বাৰ্থডে বেটা। থেংক ইউ নোকোৱা? Thank you. আৰু জুচে কৈ দিয়া। নকয় ন? আৰু এতিয়া আমাৰ সকলোবোৰ সাজু হৈ গ'ল। আৰু বাৰ্থডে বয় আজি খুব উৎপাত কেক কাটিবৰ বাবে, আৰু অৱশেষত সি সেই সময়কণ আহিছেগৈ। এতিয়া আমি সকলোৱে একেলগে বহি চাহ খালোঁ, লগতে আমাৰ সৰু সৰু পোৱালীকেইটাও। এইটো আমাৰ হৰ্ষিত আৰু লগতে আমাৰ হেপী। আছিলে মই ভালকে চিনিয়ে নাপাওঁ। আৰু এয়া আমাৰ
এয়া মোৰ বা বেটা ভাত বাইট হৈছে এয়া মই ভিনি দেই হাই আহিবা হেপী এতিয়া বাৰ্থডে কেক কটা হৈ গ'ল এতিয়া ভাত খাবলৈ আছে বৰ উৎপাত হৈ গ'ল কাৰণে ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ তথাপিও অলপ অলপ কৰিলোঁ এতিয়া দেখুৱাওঁ ইবোৰ মানুহকো কি কি কৰিছে এইফালে ভাত খোৱা আৰম্ভ কৰিয়েই দিলে সকলোকে বাইদেউহঁতৰ লগত আমিও বহিলোগৈ অৱশেষত ভাতৰ পাতত লগতে দেউতা ভাইটিহঁতেও ভাত খাই আছিল বহুদিনৰ মূৰত বাইদেউ ভিনদেউ মামাহঁতক লগ পোৱাৰ বাবে অলপ কথা পাতিলোঁ ইফালে পোৱালীকেইটাও খুব ফূৰ্তি সকলোকে একেলগ লগ পায় আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বৰ বিশেষ দেখুৱাব পৰা নহ'ল বৰ উৎপাত হ'ল বাবে